নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো আসামিজ টেক সাপোৰ্ট ইউটিউব চেনেলৰ সাপ্তাহিক শিতান জিকে লৈ বন্ধুসকল আজি পুনৰ আপোনালোকৰ বাবে লৈ আহিছো আচৰিত ধৰণৰ 20টা প্ৰশ্ন আৰু উত্তৰ জিকেটাৰ ভিতৰত কেইটামান এনে ধৰণৰ প্ৰশ্ন সন্নিবিষ্ট আছে যিটো উত্তৰ অধ্যয়ন কৰি সংগ্ৰহ কৰিব নোৱাৰি তাৰ বাবে লাগিব কমন সেন্স যিটো আপোনালোকৰ সকলোৰে মাজতে বিৰাজমান বন্ধুসকল প্ৰতিটো প্ৰশ্নৰ পিছতে 5 ছেকেণ্ড সময় দিয়া হ'ব তাৰ ভিতৰত শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰি চাবচোন যদি সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅটো পজ কৰি ল'ব পাৰে আপুনি নিজকে নিজে পৰীক্ষা কৰি চাওকচোন আৰু অৱশেষত 20টা প্ৰশ্নৰ কেইটা শুদ্ধ উত্তৰ দিব পাৰিলে নিহংকুচে কমেন্ট কৰি জনাব লগতে আপোনালোকৰ বাবে এটা প্ৰশ্ন দিয়া হ'ব উত্তৰটো কমেন্ট কৰি জনাব শুদ্ধ উত্তৰটো অহা দেওবাৰে অৰ্থাৎ পৰৱৰ্তী খণ্ডত জনোৱা হ'ব যোৱাবাৰৰ প্ৰশ্ন আছিল আপেলৰ ওপৰত দুটা আপেল আপেলৰ তলত দুটা আপেল আপেলৰ বাওঁফালে দুটা আপেল আপেলৰ সোঁফালে দুটা আপেল সৰ্বমুঠ কেইটা আপেল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5টা আপেল কেনেকৈ 5টা আপেল হয় আহকচোন চাওঁ আপেলৰ ওপৰত দুটা আপেল আপেলৰ তলত দুটা আপেল আপেলৰ বাওঁফালে দুটা আপেল আপেলৰ সোঁফালে দুটা আপেল 5টা আপেল যিসকল বন্ধুবৰ্গই শুদ্ধ উত্তৰটো দিছে তেওঁলোকক ধন্যবাদৰ লগতে শুভেচ্ছা তথা ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু অংশগ্ৰহণ কৰা সকলো জ্ঞান পিপাসু বন্ধুবৰ্গলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আশা কৰোঁ আপোনালোকে পুনৰ অংশগ্ৰহণ কৰি জ্ঞান পিপাসু মনৰ পৰিচয় দিব এতিয়া আহকচোন আজি সাপ্তাহিক দেওবৰীয়া জিকে শিতানলৈ আগবাঢ়ো 1 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত চিপছৰ পেকেটত কি গেছ ব্যৱহাৰ কৰে আপোনালোকে চিপছৰ পেকেট নিশ্চয় দেখা পাইছে চিপছৰ পেকেটবোৰ ফুলি থাকে গতিকে সেই চিপছৰ পেকেটবিলাকত কি গেছ ব্যৱহাৰ কৰে বাৰু সময় আৰম্ভ হৈছে সময় সমাপ্ত হৈছে বন্ধুসকল চিপছৰ পেকেটত নাইট্ৰজেন গেছ ব্যৱহাৰ কৰে চিপছৰ পেকেটটো ফুলি থাকিবলৈ বাবে আৰু চিপছবোৰ নাভাঙিবৰ বাবে 2 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত পৃথিৱীত একে মুখৰ আকৃতিৰ মানুহ কেইজন থাকে হয় বন্ধুসকল এখন পৃথিৱীত এজন মানুহৰ মুখৰ আকৃতিৰ বহু কেইজনৰ মুখৰ আকৃতিৰ লগত একেই থাকে গতিকে কেইজন থাকে বাৰু সময় আৰম্ভ হৈছে সময় সমাপ্ত বন্ধুসকল ফ্ৰেণ্ডছ উত্তৰটো হৈছে 7জন হয় বন্ধুসকল একে মুখৰ আকৃতিৰ মানুহ পৃথিৱীত 7জনৰ থাকে 3 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত কি গেছ শুহিলে হাঁহা ধৰে হয় বন্ধুসকল এনে এবিধ গেছ আছে যিটো গেছ শুহিলে মানুহৰ হাঁহা ধৰে সময় আৰম্ভ হৈছে ভাবি চাওক বন্ধুসকল সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো পজ কৰি ল'ব পাৰে সময় সমাপ্ত ফ্ৰেণ্ডছ শুদ্ধ উত্তৰটো হৈছে নাইট্ৰছ অক্সাইড হয় বন্ধুসকল নাইট্ৰছ অক্সাইড গেছ শুহিলে মানুহৰ হাঁহা ধৰে 4 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত কচু খুজুৱাই কিয় বন্ধুসকল আপোনালোকে নিশ্চয় কচু চব্জি খাইছে কচু চব্জি বনাই খাইছে কচু কেতিয়াবা চুই পাইছে চুওঁতে খুজুৱাই হয় বন্ধুসকল কি কাৰণে খুজুৱাই বাৰু সময় আৰম্ভ হৈছে ভাবকচোন বন্ধুসকল সময় সমাপ্ত ফ্ৰেণ্ডছ উত্তৰটো হৈছে পাতত কেলছিয়াম অক্সেলেট নামৰ ৰাসায়নিক পদাৰ্থ থকাৰ বাবে কচু খুজুৱাই 5 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত ভাৰতবৰ্ষত কোনটো ৰঙৰ কাপোৰ বেছি পৰিধান কৰে হয় বন্ধুসকল ভাৰতত এবিধ ৰং আছে যিটো ৰঙৰ কাপোৰ বেছি ব্যৱহাৰ কৰে ভাৰতৰ মানুহসকলে সময় সমাপ্ত হৈছে বন্ধুসকল শুদ্ধ উত্তৰটো হৈছে কলা ৰঙৰ হয় বন্ধুসকল ভাৰতবৰ্ষত কলা ৰঙৰ কাপোৰ বেছি পৰিধান কৰে 6 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত কি বেমাৰ হ'লে মানুহে নিজকে গাই গৰু বুলি ভাবে হয় বন্ধুসকল এনেবিধ বেমাৰ আছে যিটো বেমাৰ হ'লে মানুহে নিজকে গাই গৰু বুলি ভাবে ভাবি চাওক বন্ধুসকল সময় সমাপ্ত ফ্ৰেণ্ডছ উত্তৰটো হৈছে বন থেৰাপি বেমাৰ হ'লে মানুহে নিজকে গাই গৰুৰ লগত তুলনা কৰে অৰ্থাৎ ভাবে 7 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত ট্ৰেইনৰ শেষৰ ডবাত কিয় এক্স লিখা থাকে আপোনালোকে নিশ্চয় দেখা পাইছে বন্ধুসকল ট্ৰেইনৰ শেষৰ ডবাটোত এক্স বুলি লিখা থাকে কি কাৰণে লিখা থাকে বাৰু আপোনালোকে নিশ্চয় কিছুমানে গম পাব পাৰে সময় আৰম্ভ হৈছে সময় সমাপ্ত ফ্ৰেণ্ডছ শুদ্ধ উত্তৰটো হৈছে কৰবাত কোনো ডবা এৰি আহিছে নেকি সেইটো সুনিশ্চিত কৰিবলৈ শেষৰ ডবাত এক্স লিখা থাকে আপোনালোকে নিশ্চয় গম পাই চাগে বন্ধুসকল 8 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত পৃথিৱীৰ ভিতৰত সকলোতকৈ দামী বস্তু কোনবিধ বন্ধুসকল অলপ চিন্তা কৰি চাওকচোন কোনটো বস্তু হ'ব পাৰে বাৰু পৃথিৱীৰ সকলোতকৈ দামী প্ৰয়োজন হ'লে ভিডিঅ'টো পজ কৰি ল'ব সময়ৰ প্ৰয়োজন হ'লে সময় সমাপ্ত বন্ধুসকল উত্তৰটো হৈছে ইউৰেনিয়াম হয় বন্ধুসকল ইউৰেনিয়াম হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ দামী বস্তু 9 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত টাইটানিক সম্পূৰ্ণ নাম কি বন্ধুসকল আপোনালোকে নিশ্চয় টাইটানিক ফিল্ম চাইছে গতিকে এই জাহাজখনৰ নাম টাইটানিক কিন্তু টাইটানিকৰ সম্পূৰ্ণ নামটো কি বাৰু আপোনালোকে নিশ্চয় জানে চাগে বন্ধুসকল সময় আৰম্ভ হৈছে
সময় সমাপ্ত ফ্ৰেণ্ডছ শুদ্ধ উত্তৰটো হৈছে ৰয়েল মেল ষ্টিমাৰ টাইটানিক হয় বন্ধুসকল ৰয়েল মেল ষ্টিমাৰ টাইটানিক হৈছে টাইটানিকৰ সম্পূৰ্ণ নাম 10 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত কোনটো ভাষাত মাত্ৰ দুটা আখৰ থাকে হয় বন্ধুসকল এনেবিধ ভাষা আছে য'ত মাত্ৰ দুটা আখৰে ব্যৱহাৰ কৰা হয় আপোনালোকে নিশ্চয় কিছুমানে গম পাব সময় আৰম্ভ হৈছে বন্ধুসকল সময় সমাপ্ত ফ্ৰেণ্ডছ শুদ্ধ উত্তৰটো হৈছে কম্পিউটাৰ বাইনাৰী লেংগুৱেজ হয় বন্ধুসকল কম্পিউটাৰ বাইনাৰী লেংগুৱেজত মাত্ৰ দুটা আখৰ থাকে 11 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত কোনখন দেশত মাত্ৰ 27 জন মানুহে বাস কৰে হয় বন্ধুসকল এনে এখন দেশ আছে য'ত মাত্ৰ 27 জন মানুহে বাস কৰে সময় আৰম্ভ হৈছে বন্ধুসকল সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো পজ কৰি ল'ব পাৰে সময় সমাপ্ত ফ্ৰেণ্ডছ উত্তৰটো হৈছে চিলেণ্ড হয় বন্ধুসকল চিলেণ্ডত মাত্ৰ 27 জন মানুহে বাস কৰে 12 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত ব্লুটুথ কোনে আৱিষ্কাৰ কৰিছিল আপোনালোকে নিশ্চয় জানে চাগে বন্ধুসকল যেটো ব্লুটুথ মোবাইলৰ লগত জড়িত আৰু আপোনালোকে সকলোৱে মোবাইল ইউজ কৰে অৰ্থাৎ ব্যৱহাৰ কৰে গতিকে আপোনালোকে নিশ্চয় জানিব সময় সমাপ্ত জব হাৰ্টছনে ব্লুটুথ আৱিষ্কাৰ কৰিছিল তেওঁ এৰিকছন কোম্পানীত কাম কৰিছিল 13 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত ভাৰতবৰ্ষত সকলোতকৈ ডাঙৰ পদ কোনটো বন্ধুসকল সময় আৰম্ভ হৈছে ভাবি চাওকচোন বন্ধুসকল সময় সমাপ্ত ফ্ৰেণ্ডছ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিৰ পদ হয় বন্ধুসকল ৰাষ্ট্ৰপতিৰ পদ ভাৰতবৰ্ষত সকলোতকৈ ডাঙৰ পদ 14 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত কোনখন দেশক সাপৰ দেশ বুলি কোৱা হয় হয় বন্ধুসকল এনে এখন দেশ আছে যাক সাপৰ দেশ বুলি কোৱা হয় আপোনালোকে নিশ্চয় জ্ঞাত চাগে সময় সমাপ্ত ফ্ৰেণ্ডছ উত্তৰটো হৈছে ব্ৰাজিল হয় বন্ধুসকল ব্ৰাজিলক সাপৰ দেশ বুলি কোৱা হয় 15 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত মানুহৰ মগজুত মদ খোৱাৰ অৰ্থাৎ মদ সেৱন কৰাৰ কিমান সময়ৰ পিছত প্ৰভাৱ পৰে সময় আৰম্ভ হৈছে বন্ধুসকল সময় সমাপ্ত বন্ধুসকল উত্তৰটো হৈছে 6 মিনিটৰ পিছত মগজুত প্ৰভাৱ পৰে 16 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত সমগ্ৰ পৃথিৱীত কেইটা টাইম জোন আছে আপোনালোকে নিশ্চয় জ্ঞাত চাগে বন্ধুসকল সময় আৰম্ভ হৈছে সময়ৰ প্ৰয়োজন হ'লে আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব পাৰে আৰু নিজকে নিজে সুধি চাওকচোন সময় সমাপ্ত বন্ধুসকল উত্তৰটো হৈছে 24টা জোন আছে সমগ্ৰ পৃথিৱীত 17 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত SD ফুল ফৰ্ম কি আপোনালোকে নিশ্চয় জ্ঞাত চাগে বন্ধুসকল সময় আৰম্ভ হৈছে আপোনালোকে নিজকে নিজে সুধি চাওকচোন সময় সমাপ্ত ফ্ৰেণ্ডছ SD ফুল ফৰ্ম হৈছে হাই ডেফিনিশ্যন আপোনালোকে নিশ্চয় জ্ঞাত চাগে বন্ধুসকল 18 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত CCTV ফুল ফৰ্ম কি আপোনালোকে নিশ্চয় CCTV ব্যৱহাৰ কৰি পাইছে গতিকে নিশ্চয় ইয়াৰ ফুল ফৰ্মটো আপোনালোকে জ্ঞাত সময় আৰম্ভ হৈছে বন্ধুসকল প্ৰয়োজন হ'লে ভিডিঅ'টো পজ কৰি ল'ব পাৰে সময় সমাপ্ত CCTV ফুল ফৰ্ম হৈছে ক্লোজ সাৰ্কিট টেলিভিজন আপোনালোকে নিশ্চয় জ্ঞাত 19 নম্বৰ প্ৰশ্ন আপোনালোকৰ সন্মুখত মানুহৰ প্ৰাচীন নাম কি আছিল হয় বন্ধুসকল মানুহৰ প্ৰাচীন নাম আছিল কিবা এটা গতিকে নিশ্চয় আপোনালোকে জ্ঞাত চাগে মনত পেলাবলৈ চেষ্টা কৰকচোন সময় সমাপ্ত বন্ধুসকল উত্তৰটো হৈছে হোম' স্পেনিয়াছ হয় বন্ধুসকল হোম' স্পেনিয়াছ আছিল মানুহৰ প্ৰাচীন নাম 20 নম্বৰ তথা অন্তিম প্ৰশ্ন আপোনালোকৰ সন্মুখত মানুহৰ চকু কিমান মেগাপিক্সেল বন্ধুসকল অলপ ভাবি চাওকচোন আমাৰ চকু কিমান মেগাপিক্সেল হ'ব পাৰে বাৰু নিজকে নিজে প্ৰশ্ন কৰি চাওকচোন সময় সমাপ্ত বন্ধুসকল আমাৰ চকু যদি কেমেৰাৰ সৈতে তুলনা কৰিব যায় তেন্তে মানুহৰ চকু 576 মেগাপিক্সেল হ'ব আপোনালোকৰ বাবে এইটো প্ৰশ্ন বন্ধুসকল ছবিবোৰ চাওকচোন প্ৰতিটো ছবিতে একোটা নম্বৰ আছে যেনে ল'ৰা ছবিৰ বাবে এটা নম্বৰ ছোৱালীৰ ছবিৰ বাবে এটা নম্বৰ আৰু টুপিটোৰ বাবে এটা নম্বৰ আছে গতিকে প্ৰশ্ন অনুসৰি যোগ বিয়োগ কৰি শুদ্ধ উত্তৰটো উলিয়াবলৈ চেষ্টা কৰি চাওকচোন মোৰ বিশ্বাস আপোনালোকে নিশ্চয় পাৰিব বন্ধুসকল উত্তৰটো কমেন্ট কৰি জনাবচোন
অংশগ্ৰহণ কৰি চাবচোন নিশ্চয় ভাল লাগিব শুদ্ধ উত্তৰটো অহা দেওবাৰে অৰ্থাৎ পৰৱৰ্তী খণ্ডত জনোৱা হ'ব লগতে এইবাৰৰ দেওবৰীয়া জিকে শিতানটো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব ধন্যবাদ বন্ধুসকল যদি এই শিতানটোৰ পৰা অলপ হ'লেও কিবা এটা উপকৃত হ'ব পাৰিছে তেন্তে নিশ্চয় লাইক কৰিব আৰু এই দেওবৰীয়া শিতানটো আগুৱাই লৈ যাবলৈ ফেচবুক আৰু হোৱাটছআপত বন্ধুবৰ্গৰ সৈতে তথা গ্ৰুপবোৰত নিশ্চয় শ্বেয়াৰ কৰিব আৰু আপুনি যদি নতুন তেন্তে এনেধৰণৰ ভিডিঅ'বোৰ প্ৰত্যেক দেওবাৰে পাবলৈ আছামিজ টেক ছাপোৰ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব যিটো সম্পূৰ্ণ বিনামূলীয়া লগতে কাষতে থকা বেল ছবিটো টিপিবলৈ নাপাহৰিব পুনৰ ধন্যবাদ বন্ধুসকল পুনৰ লগ পোৱা আশাৰে আজিলৈ বাই